হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। ৰাতিপুৱাল তো আজি এটা বৈধ্য আমাৰ খানা আছে। তো খানাত যোৱাৰ কাৰণে এটা ওলাব লাগে, ঠিক আছে। গা চা ধুম, ভাত চাত খাই কিনে খানাত যাব লাগে। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। খানা খাব যাম, কিন্তু আমি ঘৰত ভাত খাই যাম। খানা খাব গা চা ডিমা ভাত বহে, ভাত ভাজিল আঁতৰো হয় মোৰ, আলু হোৱা ভাত, ডিমা ভাজব, ডিমা এই পিঁয়াজৰ পাত আৰু ডিমা খিৰিণ্ডাৰ মই মাংস নিব আহিছোঁ। মাংসৰ তাৰপিছত আৰু এই অলপ চব্জি ল'ব আছিল, ধনিয়া আদা ল'ব আছিল, সেইখিনি লৈ ল'লোঁ। এতিয়া আৰু খাব পাৰি। আমি খানা খোৱাৰ কাৰণে এইখিনি জেগাকে ঠিক কৰি ল'লোঁ। ওজন হৈছে ভাইটিহঁত বগৰী পানী আছে ক'ৰবাৰ পৰা, তাৰপৰা দুটামান বগৰী ল'লোঁ। তো আমাৰ চাৰাহুন মানে এই চৌকা বান্ধি আছে, চৌকাৰ গেছ চেছ পোৱা নাই। আৰু এই বেগে চব্জি, ফুলকবি, আলু, বাগানা আছে চব বনাৰ কাৰণে। মানুহখিনি মানে গোটা ব্যস্ত হৈ আছে। নদীত মাছ মাৰিম এইবাৰ, অহেবে খানা হৈ আছে। মাছ মাৰিব আহিছোঁ, মাছ মাৰি কিনে পানীত পাতিয়া বেড়ায় মশন করিয়া আরে সপার মাঝে গেন্দা ফুল দুই কানে দুই সোনার দুল পাতিয়া বেড়ায় মশন করিয়া আরে দাদা গেছে হে বুড়া হইয়া দিয়ে করাইছে সকির ছায়া হাই বউ তাই কথাই শুনে না পুরা এনজয় কৰি আছো। আরে সিংরা গুলাক দেখাবা নগরীহ দেখি গুরিল প্রাণ সীতাক হারাইলো বনে প্রভু সীতা। পিনে আমাৰ চব্জি ৰেডি, লাচিত দাই বাগনা চব ভাজি আছে, আৰু খাৱাহে কথা আৰু। ভাত চাত হ'ল আমাৰ, ভাত চাত হৈ অলপ ৰেষ্ট লৈছোঁ, মানে সাগৰৰ পাৰত নিচিনা কৰি ধুনীয়া কৰি। আৰু মোৰ লগত আছে আমাৰ এই দাদা ক'ত আছোঁ আমি আৰু সেইভাগে আমাৰ ধুনীয়া ফাংচন চলি আছে, পূৰা একদম পূৰা ফাংচন চলি আছে। আমি এইটো ধুনীয়া কৰি
তো এতিয়া আমি ভাত হ'ল আমি ভাত খাম আৰু খানা চানা খোৱা হ'ল খানা চানা খাই দি আমি যিখিনি আমাৰ সাংস্কৃতিক গোষ্ঠীটোৰ এটা সদস্যখিনি এটা ফটো উঠিম ফটোৰ বাবে আমি সকলোৱে পষ্ট দি আছোঁ ধুনীয়া আমি খানা খোৱা জেগাৰ পৰা বেলি মাৰ যোৱা দৃশ্য কি ধুনীয়া লগা হৈছে তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু আশা কৰোঁ ওপৰত আমাৰ যতীন দা আৰু আমাৰ ছিংগাৰ কমল মেধি তো বাই বাই